সো গাইজ আপোনালোকক জনাইছোঁ SM Media 786 লৈ স্বাগতম। তো মই আজি আনিছোঁ আপোনালোকৰ ওচৰত এক নতুন ভিডিঅ' যিটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনাম আজি যে ভোট আমাৰ কিয় দিব লাগে আৰু ভোট দিয়াৰ ফলত আমাৰ কি লাভ হয় তাৰ বিষয়ে আলোচনা কৰিম এইটো ভিডিঅ'ত। তো বলক গাইজ দেৰি নকৰি ভিডিঅ'খন আৰম্ভ কৰোঁ। সো গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটাই কথা অনুৰোধ কৰিছোঁ যে আমাৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাওক, নহ'লে আপুনি এই ভিডিঅ'ৰ বিষয়ে আপুনি সম্পূৰ্ণভাৱে বুজি নাপাব। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সো গাইজ আমি যিহেতু আপোনালোকক কৈছোঁ আজিৰ ভিডিঅ'খন ভোট কিয় দিব লাগে তাৰ বিষয়ে। তো ভোট কিয় দিব লাগে? আপোনালোকৰ ভোট নিৰ্বাচনৰ নেতাসকলৰ দায়িত্ব সুনিশ্চিত কৰে এই ভোটৰ কেন্দ্ৰত যায়। কাৰণ যিহেতু আপুনি ভোট দিয়াৰ ফলত আপোনাৰ ভোটখন যি সংসদ বা যিকোনো দলে আপোনাক মাতিব যে মোৰ ফালে আপুনি ভোটখন দিয়ক বা ইফালে ভোট দিয়ক সিফালে দিয়ক, যিকোনো ৰাজনৈতিক দল আছে সেইসকলে সকলো ভোটখন মাতে, আমাক দিয়ক আপোনাক দিয়ক ইফালে দিয়ক এনেকৈ মাতি আপোনাৰ ভোটখন সিদ্ধান্ত কৰিব। কিন্তু আপোনাৰ ভোট আপুনি নিজেহে সিদ্ধান্ত কৰিব লাগিব যে ভোট কোনটো দলক দিয়াটো মোৰ উচিত। তো বলক তেনেহ'লে তাৰ বিষয়ে আমি সবিশেষ আজি জানিম। তো ইয়াৰ বিষয়ে প্ৰথম কাৰণটো মই জনাই আছোঁ, আপোনাৰ ভোট নিৰ্বাচিত নেতাসকলৰ দায়িত্ব সুনিশ্চিত কৰে। দ্বিতীয়তে ক'ব বিচাৰোঁ, আপোনাৰ ভোট নিৰ্বাচিত নেতাসকলক তেওঁলোকৰ প্ৰতিজ্ঞাসমূহ পৰিপূৰ্ণ কৰাৰ বাবে জোৰ কৰে। তৃতীয় নম্বৰত আপোনাক এইটো জনাম, আপোনাৰ ভোট আপোনাৰ শিশুসকলক আৰু ভৱিষ্যতৰ প্ৰজন্মৰ এক সুন্দৰ ভৱিষ্যত সুনিশ্চিত কৰে আপোনাৰ ভোটৰ ওপৰত। আপোনাৰ ভোট আপোনাক বহুতো অধিকাৰ প্ৰদান কৰে আৰু সেই অধিকাৰসমূহ আপোনাক প্ৰদান কৰোৱালৈ নিৰ্বাচিত তেওঁলোকৰ বাধ্য কৰে। আৰু এই ভোটসমূহ যদি আমি নিদিওঁ, ইমান মূল্যৱান বস্তু যদি আমি এবছৰে বা 5 বছৰ মূৰে যিটো ভোটখন আহে, আমি এই 5 বছৰ পিছত এটা দিন কিয় মই নষ্ট কৰিম, তাৰ বিষয়ে মই এই ভিডিঅ'খন বনাইছোঁ যাতে আমি নষ্ট নকৰোঁ আৰু ইয়াৰ বিষয়ে আমি সবিশেষ তলত কৈ আছোঁ। পঞ্চমত ক'ব বিচাৰোঁ, আপোনাৰ ভোট এক শক্তিশালী দেশ গঠন কৰাত আৰু ইয়াৰ জনসাধাৰণক একত্ৰিত কৰাৰ সহায় কৰে। কিয়নো আমি যদি ৰাইজে গঠন নকৰোঁ চৰকাৰ গঠন হ'ব নোৱাৰে। আমি ৰাইজে যদি চৰকাৰ নবনাওঁ তেনেহ'লে চৰকাৰ আহিব নোৱাৰে। মই যিটো দলক আমি ৰাইজে ছাপোৰ্ট কৰিম সেইটো দলেই চৰকাৰ গঠন কৰিব পাৰিব, এইটো খাটাং। তো আমি আমাৰ ভোট যদি আমি যিটো বেছি জনসাধাৰণ যিটো দলক ছাপোৰ্ট কৰিম সেইটো দলে চৰকাৰ গঠন কৰিব, এইটো আমি সকলোৱে জানো। 6 নম্বৰত ক'ব বিচাৰোঁ, আপোনাৰ ভোট হৈছে চৰকাৰ গঠন কৰাৰ বাবে প্ৰদান কৰা মন্তব্য। হয়, যদি আপুনি আমাৰ ভোট দিয়া মানে কথা হ'ল আমি এইবাৰ কংগ্ৰেছ দলক বা BJP দলক বা AGP দলক বা BPFক বা AIUDF যিকোনো দলক আমি এইবাৰ ভোট দিম। এটা ধৰি লওক মোৰ এইটো এটা দল, এইটোক মই ছাপোৰ্ট কৰিলোঁ, মানে কি এইটো দল মই বিচাৰোঁ, এইটো চৰকাৰ মই বিচাৰোঁ, সেইকাৰণে মই তাত ভোটখন দিব লগা হয়। এইটো মানে আপোনাক কোৱা হয় যে আপুনি চৰকাৰ গঠন কৰাৰ এক নিৰ্ধাৰিত আপোনাৰ ভোট, আপুনি নিজে চৰকাৰ গঠন কৰিব পাৰিব। তো আমি 7ত ক'ব বিচাৰোঁ, আপোনাৰ ভোট হৈছে এক দায়িত্ব, যি দায়িত্ব আপুনি পৰিশ্ৰম আৰু যত্নৰে পালন কৰা উচিত। আপোনাৰ ভোট এক ভাল চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত। আপোনাৰ ভোট আপোনাৰ দেশ চৰকাৰ গঠন কৰাৰ আপোনাৰ অধিকাৰ সাব্যস্ত কৰিব। সুস্থিত সৎ চৰকাৰখন হৈছে আপুনি আপোনাৰ ভোটদান কৰি আপুনি লিখি ওলোৱা দলিলৰ এক প্ৰতিফলন। সো গাইজ আপোনালোকক এটাই কথা অনুৰোধ কৰিছোঁ, ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ আগতে আপোনালোকক অনুৰোধটো হৈছে যদি আমাৰ ভিডিঅ'টো আপুনি নতুন চাই আছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাশে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিব। তো বলক তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষ কৰোঁ।
এতিয়া আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ যে মই ধৰা হওক বৰ্তমান অসমত নাই, বাহিৰত আছোঁ আৰু মই আহিব পৰা নাই। তেনেহ'লে মোৰ ভোটখন যদি ইমান ইম্পৰ্টেণ্ট হয় তেনেহ'লে আমি কি কৰিম? তেনেহ'লে আপোনাক মই এটা প্ৰশ্নৰ উত্তৰ মই দি আছোঁ। যদিহে আপুনি ভোট দিব বিচাৰে, আপোনাৰ ভোটটো অন্য এজনে প্ৰদান কৰিব পাৰে, এইটো সংবিধানত আছে। এতিয়া কথা হ'ল আপোনাক মই ক'ব বিচাৰিছোঁ যে আমাৰ এইখন চৰকাৰ ভাল নহয়, সিটো চৰকাৰ ভাল নহয়। আপুনি ক'ব নোৱাৰে যদি আপোনাৰ ভোট নাই, কাৰণ মই যদি হাজিৰা দিয়া নাই, সন্ধিয়া সেই হাজিৰা কামলাৰ লগত আমি যদি কওঁ যে মোৰ হাজিৰাখন দিবই লাগিব বা তাক কম দিব লাগিব, তাক বেছি দিব লাগিব, সেইটো আমি ক'লে কাম নহ'ব। তেনেকুৱা আপুনি যদি ভোট দিয়াৰ পৰা বিৰত থাকে, এক দায়িত্বহীন আৰু উদাসীন চৰকাৰৰ ওপৰত অভিযোগ তোলাৰ অধিকাৰ আপুনি হেৰাই পেলাব। তো বন্ধুসকল, আপোনালোকে নিশ্চয় আমাৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে আমি আলোচনা কৰিব বিচাৰিছিলোঁ আৰু আলোচনা কৰিছোঁ। তো মই অৱশেষত আপোনালোকক কৈছোঁ, যদিহে আপুনি আপোনাৰ দেশখন ভাল পায়, আপুনি নিশ্চিতভাৱে আপোনাৰ এই অধিকাৰ প্ৰয়োগ কৰা উচিত। কাৰণ আপোনাৰ ভোটটি হৈছে দেশৰ প্ৰতি কৰিবলগীয়া আপোনাৰ প্ৰথম কৰ্তব্য। ইয়াৰ নিকৃষ্ট পালন কৰক, কাৰণ দেশ ভাল পোৱা মানুহৰ প্ৰতি সকলো বেছি মৰম থাকে। চ' গাইজ, ভিডিঅ'টো শেষ কৰাৰ আগত আপোনালোকক এটা কথা অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে ভোটখন দি যাব। ভোট নিদিয়াৰ ফলত কোনেও নাথাকিব। ভোট দিয়াৰ ফলত আপুনি সকলো উপাদান বা সকলো সহায় আপুনি পাই যাব। তো অৱশেষত মই ভিডিঅ'টো সম্পূৰ্ণ শেষ কৰিছোঁ আৰু এই ভিডিঅ'টোৰ আগত আপোনালোকক সকলোকে মিডিয়া 786 লৈ স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে। তেন্তে বলক গাইজ, আমি ভিডিঅ'টো ইমানতেই সমাপ্ত কৰি আকৌ দেখা হ'ব মিডিয়া 786 লৈ। তো ধন্যবাদ। চ' গাইজ,